নমস্কাৰ। আজি আপোনালোকৰ আগত এটা সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে কিছুমান কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। মই কথাবোৰ এনেকুৱা যে বৰ্তমান পৰিস্থিতি আমাৰ অসমৰ বান সমস্যা দিনক দিনে অসমৰ এটা জ্বলন্ত বা জাতীয় সমস্যা ৰূপে পৰিগণিত হ'ব ধৰিছে। কিন্তু চৰকাৰে কি কৰিছে কি কৰা নাই সেইটো মই ক'ব যোৱা নাই। কিন্তু বৰ্তমান যিহেতু ছ'চিয়েল মিডিয়াৰ যুগত ছ'চিয়েল মিডিয়াই ইমানেই প্ৰভাৱ বিস্তাৰ কৰিছে অসমৰ বৰ্তমান পৰিস্থিতিত, সেইটো আমি মানিবলগীয়া। কাৰণ ছ'চিয়েল মিডিয়া বহুতে মিছইউজ কৰে আৰু কিছুমানে তাৰ ভাল প্ৰয়োগ কৰে। কিন্তু ছ'চিয়েল মিডিয়াত কাম কৰা সৰু বৰ যিমান কণ্টেণ্ট ক্ৰিয়েটৰ বা ইউটিউবাৰবিলাক আছে, তেওঁলোকেতো বৰ্তমান বানপীড়িত অঞ্চলবিলাকক সহায় কৰি আছে। লগতে তেওঁলোকৰ জৰিয়তে তেওঁলোকে যিখিনি সাহায্য দিব গৈছে সেইবিলাকৰ ভিডিঅ' প্ৰস্তুত কৰিছে। তাৰো বিপৰীতে কিছুমানে মাত মাতিছে, কিন্তু মই ভাবোঁ সেইটো মাত মাতিব নালাগে। ভিডিঅ' কৰিছে মানে কি, তেওঁলোকৰ ভিডিঅ'বিলাক চাই আমি অনুপ্ৰাণিত হৈছোঁ। ৰাইজেও সৰু সুৰা কিবা সহায় কৰিব পাৰিছে তেওঁলোকৰ থ্ৰুদি। যদি তেওঁলোকে সহায় কৰা ভিডিঅ'বিলাক নিদিলেহেঁতেন কেনেকৈ গম পালেহেঁতেন যে তেওঁলোকে সহায় কৰিছে নে কৰা নাই। কাৰণ কিছুমানে সহায় কৰিছে গম পোৱা নাই, তেওঁলোকৰ ওপৰত বদনাম জাপি দিছে যে সহায় কৰিব অহা নাই। সেইকাৰণে তেওঁলোকে ভিডিঅ' বনাইছে আৰু লগতে আন দহজনক অনুপ্ৰাণিত কৰিবৰ কাৰণে ভিডিঅ' বনাইছে, যাতে আমাক দেখি আৰু বেলেগেও বনায় এনেকুৱা ভাৱ লয়। গতিকে মই ভাবোঁ ছ'চিয়েল মিডিয়াৰ কিমান পাৱাৰ দেখিছেনে। আজি আমাৰ বানপীড়িত আগত যিমান লোকক সহায় কৰিছিল কেৱল চৰকাৰেহে সহায় কৰিছিল বা দুই এঘৰ ধনী লোকেহে বা ডাঙৰ ব্যৱসায় কৰা মানুহ কিছুমানেহে সহায় কৰিছিল। আজিকালি সৰু সুৰা ভিডিঅ' বনায়ো সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটৰবিলাকেও দান বৰঙণি দিব পাৰিছে বানপীড়িত লোকসকলক। গতিকে মই ভাবোঁ ইয়াৰ প্ৰভাৱ ভাল হওক আৰু আগুৱাই যাওক। যিবিলাকে সহায় কৰিছে তেওঁলোকৰ উন্নতি কামনা কৰিছোঁ আৰু তেওঁলোকক দেখি আমিও বহুত অনুপ্ৰাণিত হৈছোঁ বা আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম বা ভিডিঅ' বনাবলৈ আমি আগবাঢ়ি যাম। ধন্যবাদ। অৱশ্যে এই ভিডিঅ'টো মই কোনো মোৰ নিজৰ স্বাৰ্থত বা মই ভিউজ পাবৰ কাৰণে বনোৱা নাই। কাৰণ আমি ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰো নহয়। কেতিয়াবা ফেচবুকত নিজৰ জীৱনৰ কিছুমান ভাল লগা মুহূৰ্তবিলাক শ্বেয়াৰ কৰোঁ বা সৰু সুৰা ভিডিঅ' বা নিজৰ ফটো এখন সাঁচি থ'বৰ কাৰণে বা নিজৰ দৈনন্দিন কিছুমান কাম কাজৰো দুই এটা এনে ফূৰ্তিতে ভিডিঅ' বনাওঁ। কিন্তু তাতো কিছুমানে আমাক জানি শুনি পোৱা কিছুমান নিজৰ মানুহেও বা তেওঁলোকৰ যিখিনি আৰ্নিং কৰি আছে ফেচবুকত, তেনেকুৱা মানুহেও কিছুমান আমাক উপলুঙা সূচক মন্তব্য কৰে আমি ফেচবুকত হেৰি কৰাৰ কাৰণে, ভিডিঅ' বা ফটো দিয়াৰ কাৰণে। কিন্তু এইবিলাক মই কাণ খাৰ নকৰোঁ, কাৰণ নিজৰ লাইফ হিচাপে জীয়াই থাকিম, নিজৰ কৰ্ম কৰি যাম সততাৰে। তাৰপিছত জীৱনৰ কিছুমান ভাল লগা মুহূৰ্তৰ আমি সময়বিলাকো কেনেকৈ পাৰ কৰোঁ সেইখিনিও আমি দেখুৱাব চেষ্টা কৰিম। কাৰণ আমাৰো অধিকাৰ আছে মানৱ অধিকাৰ হিচাপে। তেওঁলোক বেয়া পাওক, হিংসাত জ্বলক, তাত কোনো মোৰ আপত্তি নাই। লগতে মই এই ভিডিঅ'টো এইকাৰণে বনালোঁ যে আমাৰ অসমখন আমাৰ নিজৰ, যিহেতু নিজৰ বুলি ভাবোঁ, আমাৰ জন্মভূমি, মোৰ প্ৰাণৰ প্ৰাণ বুলি ভাবোঁ। আৰু অসমীয়াৰ কিবা এটা হ'লে, দুখত পৰিলে, বহুত আলৈ আথনি অৱস্থা হৈলে বা বানপানী বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত বৰ্তমান জুৰুলা অৱস্থা অসমৰ ৰাইজৰ। গতিকে তেনে হোৱাটো আমিও নিবিচাৰোঁ, কিন্তু কি কৰিব, এয়া প্ৰাকৃতিক দুৰ্যোগৰ কথা কোনে ক'বও নোৱাৰে বা তাত যদি আৰু বেলেগ কিবা সোমাই আছে আমি একো নাজানো। গতিকে এইবিলাক সমস্যাৰ পৰা মুক্ত হওক অসমবাসীৰ ৰাইজ, তাৰেটো কামনা কৰিলোৱে। লগতে মই বনোৱা ভিডিঅ'টোত যিহেতু একো নাজানো, ভালদৰে ক'বও নাজানো, ভালদৰে ভিডিঅ' বনাবও নাজানো, তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু আগলৈ কিবা ভাল উপদেশ দি আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।